আমাৰ BPF দলৰ যেটো আজি ইলেকশ্যনৰ সভা এই সভাত উপস্থিত হ'বলৈ পাই মই খুব নিজকে খুব গৌৰৱ বুলি ভাবিছোঁ মই মানে ক'ব পাৰে আমি আজি 100% ধনশিৰি সমষ্টি হিচাপে জিকিছোঁ আৰু ইয়াত সমষ্টি হিচাপে যিখিনি বাসিন্দা আছে বড়ো হওক মুছলিম হওক বা বেংগলী বা গাৰো ৰাভা বা ৰাজবংশী বা গোৰ্খা যিমান জাতি আছে সবে আহিছে আৰু দেখিবলৈ পাইছে যে প্ৰেছ মুছাহাৰী ডাঙৰীয়া গোটেই BTC অঞ্চলত সবতকৈ বেছি ভোট লৈ পেলাই জিকিব নাকি এইটো মই দেখিবলৈ পাইছোঁ মুঠতে খুব ভাল জিকাটো জিকিবই কিন্তু কিমান পজিশ্যনত আহিব 1 নম্বৰত নহলেও 2